গানটো বজাই দিয়া। তুমি চা থাকিলে দেহামোৰ মৰহি যায় একেলৈ আছা চাই তুমি চা থাকিলে দেহামোৰ মৰহি যায় মোহনৰে বেজাৰত সৰু মাই লাখু দি তুলিলো সৰু মাই মোহনৰে বেজাৰ বন্ধ কৰা হৈছে। ৰাইজ, যিহেতুকে বিহু শেষ হোৱা নাই, আমি এই বিহুৰ মাজতেই এটা বিশেষ শ্ব' লৈ আহিছোঁ, যাৰ নাম হৈছে চুপতি আল্টিমেট। হয়, আপোনালোকে চাই আছে চুপতি আল্টিমেট। আমাৰ মাজত আছে এজন বিশেষ ককা, যিটো ককা আমি কথা সুধিলেই তেওঁ কেৱল গানেৰেহে কয়। হয় ককা, আপোনাক নমস্কাৰ জনাইছোঁ। আচ্ছা ককা, আমি শুনা পাইছোঁ যে আপুনি হেনো কচু খাই খুব বেয়া পায়। আপোনাক নবৌৱে যেতিয়া কচু বনাই দিয়ে তেতিয়া আপুনি কেনেকৈ কয় কওকচোন বাৰু। নবৌ কচু খালে খজুৱাই নবৌ হাউ গলে নচুৱাই। আচ্ছা ককা, মই বুজি পালোঁ। আচ্ছা হয় ককা, ঠিক আছে। আপোনাক মই আকৌ এটা সুধি আছোঁ যে আপোনাক নবৌৱে বাৰু মৰম কৰে নে নকৰে কওকচোন বাৰু। তোমাৰে ঐ মৰমত মই খলো নিৰূপায়, তোমাৰে ঐ মৰমত মই খলো নিৰূপায়। ঠিক আছে ককা। হয়, আপোনাৰ বুজি পালোঁ মই। আপুনি যিহেতু মানে প্ৰতিটো কথাত আপোনাৰ গানৰে আহি থাকে ন, তে বিহু যিহেতুকে আমাৰ এতিয়াও শেষ হোৱাই নাই, বহাগৰ মাহ চলি আছে, তেনেহ'লে আপোনাৰ যিখিনি কথা আছে সেই কথাখিনি আপুনি আমাক গানেৰে বুজাই দিয়ক এবাৰ। নচুৱাই নবৌ কচু খালে খজুৱাই নবৌ হাউ গলে নচুৱাই নবৌ এঘৰলৈ গলে গৈ নবৌ কুজে পতি কন্দুৱাই, তোমাৰে ঐ মৰমত মই খলো নিৰূপায়, তোমাৰে ঐ মৰমত মই খলো নিৰূপায়, দুবাগ ৰাতি কিয়। ঠিক আছে, আজি বাৰু আমি ককাৰ লগত বেছি সময় নলওঁ, পিছত আকৌ আমি ককাৰ লগ পাম। আজি আমি বিহু এখন কাষলৈ গৈ আছোঁ, ব'লচোন তেনেহ'লে আমি তাত গৈ চুপতি কৰি চাব পাৰ। হয় ৰাইজ, আজি আমাৰ মাজত আছে এজন চাচা। ঠিক আছে, আমি চাচা কৰিম। আচ্ছা চাচা, আজি এই বিহু গাবৰ কাৰণে ইয়াতে কোন জনপ্ৰিয় শিল্পী আহিব? মোদী। কোন ক'লে? মোদী চৰকাৰ। আচ্ছা, মোদী আহিব। ঠিক আছে, মোদী আহিব, জনপ্ৰিয় শিল্পী। যি কি নহওক আৰু এজন বেলেগক সুধি চাব পাৰোঁ আমি। হেৰি, আমাৰ ইয়াত বাৰু আজি কোন আহিব আপুনি জানেনে? এনিপেন আহিব। কি ক'লে? এনিপেন আহিব। আচ্ছা, মই ঠিক বুজি নাপালোঁ। আপোনালোকে বুজি পাইছে নে নাজানো, মই ঠিক ভালদৰে বুজি নাপালোঁ বাৰু। যিয়ে নহওক, বাইদেউ একেটা কাষলৈ যাওঁ। বিহু আহিছে, বিহু চাব আহিছে বাৰু। বিহুত কিবা খোৱা বোৱা দিলেনে নাই কমিটিয়ে? ৰসগোল্লা এটা চিঙৰা এটা দিছ।